যিমানেই দূৰত্ববোৰ বাঢ়ি গৈছে সিমানেই অভাৱ অনুভৱ কৰিছোঁ, সিমানেই অকলশৰীয়া যেন অনুভৱ কৰিছোঁ। আচলতে যেতিয়াৰ পৰা মই তাক লগ পাইছোঁ তেতিয়াৰ পৰা ইমান দিনৰ দূৰত্ব কেতিয়াও হোৱা নাছিল। 1-2 মাহৰ দূৰত্ব কেতিয়াবা হয় যদিও ফোনত অন্ততঃ মনৰ কথাবোৰ প্ৰকাশ কৰিব পাৰিছিলোঁ। বাৰু যি কি নহওক, মোবাইলটো আছে নহয়, তেওঁ থাকোঁতে কৰি থোৱা সৰু সৰু কেইটামান ভিডিঅ' সেইবোৰকে চাই চাই এতিয়া মনটোক সান্তনা দিওঁ আৰু। আজিৰ এই ভিডিঅ'টো একেবাৰে শেষৰ দিনটোত কৰা, মানে তেওঁ যিদিনা মোৰ ওচৰৰ পৰা বিদায় ল'বলৈ আহিছিল যে মই আজিৰ পৰা 2 দিনমানৰ পাছত যামগৈ, একেবাৰে 1 বছৰৰ পাছতহে লগ পাম। মই বোলো বিদায় ল'বলৈ আহিছাই যেতিয়া যোৱা আৰু, ৰখাই থ'বতো নোৱাৰোঁ। ভাবিলোঁ সেই দিনটো অকণমান স্পেচিয়েল কৰা যাওক, মানে 1 বছৰৰ কাৰণে যাবগৈ যেতিয়া কিবা এটাতো দি পঠাব লাগিবই। সেইকাৰণে সৰু সুৰা মোৰ ফালৰ পৰা উপহাৰ এটা আগবঢ়াইছোঁ। আনিবলৈ যাওঁতে বাৰু লগতেই গৈছিলোঁ, দোকানতো লগতেই সোমাইছোঁ, কিন্তু পচন্দ মই কৰিছোঁ আৰু উপহাৰটো মোৰ ফালৰ পৰা দিছোঁ। আচলতে মই বজাৰ কৰাত একেবাৰে বেয়া, বজাৰলৈ অকলে যাবলৈ বেয়া পাওঁ। লগতে যেতিয়া বস্তু কিনো তেতিয়া লগত কোনোবা নাথাকিলে ভালেই নালাগে, মানে সাহসেই নহয় বুলি ক'ব পাৰি। কথাবোৰ এতিয়া হাঁহি হাঁহি কৈ আছোঁ যদিও সেই দিনটোত কিন্তু মনটো অকণমান বেয়াও লাগিছিল। অকণমান নহয়, বহুতেই বুলি ক'ব পাৰি। কাৰণ 1 বছৰৰ কাৰণে বিদায় ল'বলৈ আহিছে, আকৌ 1 বছৰৰ পাছতহে লগ পাম।